কাম যোৱা নাই আজি? দেওবাৰ আজি চজা আছিলে চজাত ঘূৰি আহিলোঁ। এইটো দি দিলোঁ ভাল ঘৰটো কুশলমতকে দিলে খুজি থকাৰ কাৰণে এটাটো দি দিলোঁ আৰু ভালেই না। এইটো ন এইটো নহয় সেই পাকা ৰুমটো এইটো বনাবলৈ বাৰান্দা এক চালি আৰু খিৰিকী 2টা ভাঙিব। সিহঁতেতো 15,500 আছিলে। কোনে? এই কমলহঁতে। কোনটো কমলহঁতে লৈ আছে? এইটো চিৰতৰ ঘৰ বনাই আছে। এইটো চুৰতৰ ঘৰ বনাইছে গম পাইছোঁ। কোনটো বনাব আপোনাৰ? এইটো খুটি দিয়াটো এইটো কি হ'ব ইয়াতে? এইটোৱে মেইন দোকান না। এইটোতো পাক্কা উঠিব পুৰা। এইটো ইমান ডাঙৰ দোকান কিমানত বোলে? 2.5 লাখ। 2.5 লাখ লৈছে সিহঁতে? মানে ভিতৰত পাৰ্টিশ্যন নাই। মানে খুটা থাকিব আৰু পষ্ট। ফ্ৰী দোকান?